নমস্কাৰ বন্ধু বৰ্তমান ফেসবুক আৰু ইনষ্টাত চলি আছে গিবলি ট্ৰেন্ডিং হয় বহুত বেছি এই ট্ৰেন্ডিং চলি আছে গিবলি ইমেজ সকলোৱে এনেকুৱা ধৰণৰ ইমেজ সকলোৰে একাউণ্টত ভৰি পৰিছে যাৰে তাৰে প্ৰফাইলত দেখিবলৈ পোৱা গৈছে কিন্তু হয়তো আপুনি এতিয়ালৈকে গিবলি ইমেজ আপডেট কৰিব পৰা নাই আপলোড কৰিব পৰা নাই কিন্তু গিবলি ইমেজ কেনেকৈ ক্ৰিয়েট কৰিব মই আপোনাক স্টেপ বাই স্টেপ শিকাম তেনেহলে বলক মোবাইলৰ স্ক্ৰিনত প্ৰথমতে আপোনাৰ মোবাইলৰ গুগল এপটো খুলি ল'ব তাৰপিছত সাৰ্চ বটনত আপুনি উই গো কাপ বুলি টাইপ কৰি পিনে সাৰ্চ কৰি দিব তাৰ সাৰ্চ কৰাৰ লগে লগে আপোনাৰ প্ৰথমত যোনটো ৱেবসাইট খোল খাব উই গো কাপ বুলি তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে বেলেগ এখন পেজ খোল খাব এই পেজখনত আপোনালোকে দেখিবলৈ পাব তলত কোণত সাৰ্চ বটন আছে তাত ক্লিক কৰিব তলত আকৌ এটা নতুন বটন খোলা খাব সাৰ্চ বটন তাত GZ লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আৰু এখন অন্য পেজ খোল খাব ইয়াত দেখিছে আপোনালোকে পেজ খোল খাইছে মেক ষ্টুডিঅ' গিবলি ষ্টাইল ইমেজ ফ্ৰী অনলাইন গিবলি ইনস্যুৰেন্স GZZ আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আকৌ এখন নতুন পেজ খোল খাব আপোনালোকে ইয়াত দেখিছে তাৰপিছত তাত স্ক্ৰল কৰি থাকিব তললৈ আহি থাকিব এনেকৈ আহি আপোনালোকে এটা অপচন পাব মেক গিবলি ইমেজ AI তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাক ডাইৰেক্ট ৰিডাইৰেক্ট কিবাত লৈ যাব প্লে ষ্টৰত লৈ যাব আপোনাৰ যদি ইনষ্টল নাই তেনেহলে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত এনেকৈ অকমান দেৰি লৈলে এপটো ডাইৰেক্ট খোল খাই যাব এয়া চাওক তাৰ পিছত আপুনি কন্টিনিউ উইথ গুগল বুলি কৰিব আপোনাৰ গুগল ইমেইল যোনটো লগইন আছে মোবাইলত হেতু দি লগইন হৈ যাব আৰু এইটো পেজ আহাৰ লগে লগে আপুনি প্লাস বটনত ডবল কৰি ফটো যোনটো আছে আপোনাৰ গ্যালাৰীত ধৰি লওক যিকোনো এখন ফটো সিলেক্ট কৰিব পাৰে আপোনালোকে ধৰি লওক মই এইখন ফটো ভাল লাগিছে মোৰ এইখন ক্লিক কৰিলো ইয়াত ক্লিক কৰি আস্ক এনিথিং যোনটো আছে ইয়াত এইটো কনভাৰ্ট দিস ইমেজ টু ষ্টুডিঅ' গিবলি ষ্টাইল আৰ্ট বুলি আছে এইটো আপুনি কপিও কৰিব পাৰে নাইবা এক্সাক্ট টাইপ কৰি আপুনি ইয়াত আপলোড কৰিব পাৰে ইয়াৰ সাইটৰ মাজত চাওক কলা বটনৰ মাজত আপ বুলি আছে ইয়াত আপোনাৰ সন যোনটো জন্ম সন হেতু সিলেক্ট কৰিব পাৰে বা নাইবা যিকোনো আপুনি সিলেক্ট কৰি পিনে কন্টিনিউ কৰি দিব পাৰে মোৰ 1986 তো মই 1986 টো ক্লিক কৰি সিলেক্ট কৰি কন্টিনিউ কৰি দিলো এটা অকমান দেৰি ল'ব এয়া চাওক আপোনাৰ ইমেজখন ক্ৰিয়েট হৈ আছে সো অকমান দেৰি লোৱাৰ পিছত এটো আপোনাৰ ইমেজটো সম্পূৰ্ণ ক্ৰিয়েট হ'ব ইমেজৰ ওপৰত ক্লিক কৰি তাৰপিছত আপুনি এইটো ডাউনলোড বা সেভ কৰি দিব হেতু তলৰ ওপৰত যোনটো 3 ডট আছে সেভ কৰিব পাৰিব এনেকৈ আৰু আপোনালোকে এনেকৈ ডাউনলোড কৰি নিজৰ পাৰ্সোনেল একাউণ্টসমূহত ইনষ্টাগ্ৰামত এনেকৈ গিবলি ট্ৰেন্ডিংত আপুনিও থাকিব পাৰিব সো ভিডিওটো চাই কেনেকুৱা পালে লাইক আৰু কমেন্টৰ মাধ্যমে জনাব আৰু ভিডিও ৰিলেটেড কিবা যদি আপোনাৰ ফিডবেক থাকে দিবলৈ নাপাহৰিব সো বাই বাই নেক্সট ভিডিওত লগ পাম